কথাটো হ'ল ইয়াতে মানে এখন ৱালত খৰচাটো কিমান গ'ল মানে চিমেণ্ট কিমান গ'ল বা তাৰ চিমেণ্ট কিমান গ'ল বা বালু কিমান গ'ল গোটাখিনি কিমান গ'ল সেই বাজেটত মানে আপুনি ঘৰ বনায় বা আপুনি মানে চৰকাৰী ঘৰ পাইছে এনেকুৱাখন প্লাষ্টাৰ কৰে প্লাষ্টাৰ যদি আৰু কৰিলে আৰু এনেকুৱাকৈ ধৰিলোঁ মানে কিমান খৰচা হ'ব আপোনাৰ বাজেটত হ'বনে নহয় আগতে আমি নমস্কাৰ অন্য এটা ভিডিঅ'লৈ পুনৰ পৰা স্বাগতম জনাইছোঁ সকলোৱে বৰ্তমান চৰকাৰী ঘৰ পাই আছে নিজাকৈ ডাঙৰ চৰকাৰী ঘৰ পাইছে বা চৰকাৰী ঘৰত নিজাকৈ মানে পইচা অলপ লগাই কেনে ডাঙৰকৈ বনাইছে বা ডাঙৰকৈ ঘৰটো বনাইছে আৰু কিছুমানে বন্ধন লৈ বা কিছুমান ইণ্টাৰেষ্টত পইচা লৈ কেনে ঘৰটো ধুনীয়াকৈ এটা সুন্দৰকৈ নিজকে এটা ঘৰ বনোৱা সকলোৰে ইচ্ছা বা সকলোৱে এটা নিজাকৈ ঘৰ এটা বনায় এই নিজাকৈ ঘৰটো বনাব লাগিলে এনেকুৱাকৈ মানে ঘৰটোহে বনায় আৰু ঘৰটো বনোৱাৰ পাছত এটা বহুত কাম থাকে যে প্লাষ্টাৰ থাকে টিং থাকে কিবা কিবি মানে সকলো থাকে আৰু মই যোৱা ভিডিঅ'ত দেখাইছিলোঁ এইটো ঘৰৰ মানে চিলিং লগতে মানে ফল্ক চিলিং তৰজা চিলিং কিমান চিলিং মানে লগাইছিলোঁ আমি যেতিয়া তৰজা চিলিং লগাইছিলোঁ চিলিঙৰ ভিডিঅ'টো মই ডিছক্ৰিপশ্যনত আছে আপোনালোকে দিছোঁ চাব পাৰে কিমান টকা খৰচ হৈছে কিমান টকা খৰচ হৈছে কিন্তু এই ঘৰটোত মানে কিমান এই ৱালখনত মানে ইয়াৰ পৰা একেলগে এই ফুট আছে মই হিচাপ কৰি চাওঁ আৰু তাৰ পৰা একেলগে এই ফুট আছে হিচাপ কৰি চাওঁ এই ইমান ফুটত কিমান খৰচ যায় বা চিমেণ্ট কিমান যায় বা তাৰ মিস্ত্ৰী মানুহ কেইজন থাকে বা যোগালী কেইজন থাকে সকলো দেখায় আৰু কিমান দিনত বা খৰচাটো কিমান হয় মানে মই আপোনাক দেখাই আছোঁ আপোনালোকে বঢ়িয়াকৈ চাই যাওক আৰু যদি আপোনালোকে বঢ়িয়াকৈ বনাব বিচাৰে তেনেহ'লে ঘৰ এটা বনাব বিচাৰে বাট আৰু প্লাষ্টাৰ কৰিব বিচাৰে ঘৰটো বনাই আছে যদি প্লাষ্টাৰ কৰিব বিচাৰে তেনেহ'লে ভিডিঅ'টো চাই থাকক আৰু মই বঢ়িয়াকৈ মানে বহুত দেখাই আছোঁ এতিয়া ফাৰ্ষ্টতে পানী মাৰি আছোঁ না পানী মাৰি আছা পানী মাৰি আছা এই কিমান টাইম পানী মাৰিলে এনেকৈ মোটামুটি এনেকৈ এতিয়া আজিয়ে কৰিম যিহেতু আমি আজিয়ে কৰিছোঁ সেইকাৰণে আধা ঘণ্টামান পানী মাৰিলে আৰু আধা ঘণ্টামান নালাগে প্ৰায় ভিজছিয়ে আৰু আজি প্লাষ্টাৰ কৰিলে বা আগদিন একবাৰ মানে পানীটো মাৰি থৈ দিব লাগে যিহেতু আজিয়ে কৰিম যিহেতু সেইকাৰণে অলপ টাইম বেছিকৈ পানী মাৰিছোঁ আৰু যিমানে পানীটো বেছিকৈ মাৰিবি আৰু সিমানে বস্তুটো ৱালখন মানে মজবুত হ'ব প্লাষ্টাৰটো কামুৰি ধৰিব সেইকাৰণে এতিয়া মছলা আমি কিমান বনাইছোঁ সেইটো আগতে দেখাই ল'ব লাগিব আৰু কিমান মানে এক বেগ মানে এক বস্তা চিমেণ্টত আমি বৰ্তমান এইখিনি এক বস্তা চিমেণ্টৰ মছলাটো আমি তেনেকৈ বনাই ল'লোঁ ইয়াতে আছে মানে মছলাটো মানে তিনি এক নহয় চাৰি এক মানে কেনেকুৱা জানো যদি 4 বাল্টিং আছে যদি বালা মানে 1 বাল্টিং চিমেণ্ট মানে অৰ্থাৎ কি হ'ল 4 একৰ মছলা প্লাষ্টাৰ 4 একৰ মছলা মানে ভাল আৰু 4 একৰ মছলা যিমান শুকনো হোৱাৰ কাৰণে অলপমান পানী দি কেনে মানে অলপমান ঢিলা কৰিব লাগে বোলে শুকনো লাগে কিন্তু অলপমান মানে হেৰি কৰিব আৰু এতিয়া বঢ়িয়া কাটি আছে আৰু এতিয়া কাটি বঢ়িয়াকৈ মানে কেনেকৈ দিবিটো চাই লওক চাবৰ কাৰণে ঘৰ বাছকলৈকে আমি যাব লাগিব মানে আহিলোঁৱেই আৰু মানে এনেকুৱা চাওঁ ওপৰত দুজন মিস্ত্ৰী এইজন হেড মিস্ত্ৰী সেইজন ছেকেণ্ড মিস্ত্ৰী মানে হেড মিস্ত্ৰীটোৱে মানে ফিনিচিংটো দি আছে এই ছেকেণ্ড মিস্ত্ৰীজনে বঢ়িয়াকৈ চাবেই যাই আছে আৰু চাবেই যাই থাকিব লাগিলে এনেকৈ মানে বঢ়িয়াকৈ মিলি মিক্স কৰি আছে আৰু আমি যোগালী মই তিনিজন আৰু ইয়াতে মানে ফিনিচিং মাৰি আছে এনেকৈ অলপকৈ এনেকৈ মানে আহি আছোঁ বেলা হৈ যাই আছে কিন্তু বৰ্তমানকলৈকে 2 ঘণ্টা নে 3 ঘণ্টা হ'ল সি বৰ্তমান দুপৰীয়া ভাত খাব নহওঁতে আমাৰ এই পৰ্যায়ত পালাই এই চাবেই আছে আৰু হেড মিস্ত্ৰীজনে ফিনিচিংটো মাৰি আছে আৰু সেই দুজন দেখা পাইছে এইজন আমি যোগালী আৰু লগতে ময়ো আছোঁ যিহেতু ভিডিঅ' বনাবলৈ অলপ দিগদাৰ হয় কাৰণ কিয় মানে অলপ কিবা কিবি দি থাকিব লাগে না আপোনালোকে ভাবিব পাৰে এইটো কি বস্তু এইটো বেলেগ বস্তু নহয় চিমেণ্টত মানে বাল্টিঙত গুলি কেনে গুলিব লাগে গুলিব কিয় লাগে গম পাইছেনে যেতিয়া আমি মানুহ প্লাষ্টাৰ কৰা নাই সেইকেইটাত মানে এনেকুৱা অনলি ইকাগিলাত এই বৰ্তমান এইটো যি ইকে আছে ইকাটোত মানে কি হয় সেই চিমেণ্টটো মাৰি দিয়ে আৰু চিমেণ্টটো মানে গোলা চিমেণ্টটো মাৰি দিয়ে আৰু মাৰাৰ পাছতহে তাৰ মানে চিমেণ্টটো মানে চাব পাৰে আৰু চাবৰ পাছত মানে কি হয় মানে কামাৰ খাই ধৰে আৰু কামাৰ খাই ধৰি ফিনিচিংটো মাৰি দিয়ে মানে এনেকুৱা ধৰণৰকৈ প্লাষ্টাৰ কৰি মানে যোগালী ৰেডি কৰি থৈ দিছে এতিয়া বাজিল আঢ়ৈটা মানে ভাত খাই আঢ়ৈটা বাজিল মানে ভাত খাই উঠিলোঁ আৰু ভাত খাই উঠক পৰ্যক লাগি এই মানে একফালাটো আছে ঘৰৰ মানে ফিনিচিংটো তলক লাগি আৰু তলৰ পাছত এইখিনিতে বাকী আছে আৰু ওপৰখিনিতে হৈছে মানে বৰ্তমান ভাত খাবৰক লৈ এইখিনিতে হ'ল আৰু এইখিনিতে হোৱাৰ পাছত আৰু মানে অলপমান আছে আৰু পিনটোৰ খিনিতে কৰে নকৰে নাজানো এতিয়া যদি পিনটোৰ খিনিতে কৰে এই বেৰখন আজিৰ দিনটোত মানে 2টা মিস্ত্ৰী আৰু আমি 2টা যোগালী এই যোগালী দি আমি মানে মছলা মাৰি দি আছোঁ এনেকৈ মানে কমপ্লিট হ'ব কিন্তু যে বৰ্তমান ভাত খালোঁ 1 ঘণ্টামান ৰেষ্ট ল'ব লাগিব আৰু ৰেষ্ট লোৱাৰ পাছত মানে অলপ ভাল লাগিছে না আগত মানে ফিনিচিং এটা কিবা এটা আৰু যেতিয়া শুকালি আৰু তাত ৰং চং মাৰি দি তাত মজাটোৱে বেলেগ আহি যাব নে কি কয় মানে কথাটো মানে কেনেকুৱা হ'ল কালি যিহেতু আমি গোটেইখিনি কাম কমপ্লিট কৰা গ'ল আৰু কমপ্লিট কৰাৰ কাৰণে মানে মোৰ যিহেতু ভিডিঅ' বনোৱা নহ'ল কাৰণ কিয় নহ'ল জানেনে মানে মোৰ পুৰা হাতা বাটাকে লাগি দিলোঁ হাতা বাটাকে লগাৰ কাৰণে মানে সেইখিনি ৰবা হৈছিল এতিয়া কমপ্লিট মানে হৈ গ'ল আৰু কমপ্লিট হোৱাৰ কাৰণে এতিয়া বৰ্তমান এতিয়া পানী মাৰিব লাগে গধূলি পানী মাৰিব লাগিব আৰু পানী মাৰিব লগাৰ কাৰণে এতিয়া আমি গধূলি পানী মাৰিম ইয়াতে আৰু পানী মাৰি
মানে 4-5 দিনমান পানী মাৰিলে বঢ়িয়াকৈ মানে কামাখা ধৰিব, কামাখা ধৰিলে আৰু বস্তুটো আমাৰ তাতে হৈ গ'ল। এনেকুৱা বহুতৰ ঘৰত দেখা পাইছোঁ প্লাষ্টাৰ কৰিলে কিজানি সখৰ মুখৰ হয়, কিন্তু আমাৰ তাত যিটো প্লাষ্টাৰ কৰিছে ইয়াত মানে যদি আপুনি মানে হেৰি লগায় আৰু বা পুচিং চুচিং কাটি দিয়ে কি মিহি প্লাষ্টাৰটো সেইফালৰ পৰা পুৰা এনেকুৱাকৈ মিহিকৈ বঢ়িয়াকৈ লগোৱা গৈছে। আৰু লগা এইটো বস্তুটো কি জানেনে, ঘোলা এইটো মানে ঘোলা মানে যিহেতু এতিয়া চিঙৰ পানীটো যিহেতু ইয়াতে পৰিব আৰু ইয়াতে পৰিলে মানে চিংটো ইয়াতে প্লাষ্টাৰ এইটো নামাৰিলে ইয়াত মানে চাব নোৱাৰা হৈ যায়, সেইকাৰণে ইয়াত বঢ়িয়া ঘোলা চলা মাৰি দিয়া গৈছে। কিছুমান ৰং চং মাৰি দিয়ে, আমি পাছত বাৰু ৰং মাৰি দিম, যেতিয়া মানে ইয়াতে ৰং মাৰা যায় তেতিয়া মানে আমি ইয়াতে বঢ়িয়াকৈ এটা ৰং মাৰি দিম। আৰু ৰং মাৰি দিলে বস্তুটো আৰু শুৱনি হ'ব, ভালো হ'ব। এতিয়া কথাটো হ'ল ইয়াতে মানে এখন ৱালত খৰচাটো কিমান গ'ল, মানে চিমেণ্ট কিমান গ'ল বা আৰু চিমেণ্ট কিমান গ'ল বা বালু কিমান গ'ল, গোটাখিনি কিমান গ'ল, সেই বাজেটত মানে আপুনি ঘৰ বনায় বা আপুনি মানে চৰকাৰী ঘৰ পাইছে যেনেকুৱা এনেকুৱা প্লাষ্টাৰ কৰে বা প্লাষ্টাৰ যদি আৰু কৰিলে আৰু এনেকুৱাকৈ ধৰি লওঁ মানে কিমান খৰচা হ'ব, আপোনাৰ বাজেটত হ'বনে নহয়, আগতে আমি বাজেটটো আগতে মানে লিখি দিওঁ, আপোনালোকে চাই লওক। এতিয়া আহিল মেইন মুঠ খৰচাটো, মেইন মুঠ খৰচা মানে তোৰ কিমান গ'ল তাৰে মই হিচাপ কৰি ৰাখি থৈ দিছোঁ। চাওঁ মানে কথাটো হ'ল কি, এইটো হৈছে মানে বালু মানে বালি মানে এক চেম আনিছোঁ 800 টকা লৈছে, 800 টকা, কিন্তু এক চেম বালি কমপ্লিট যোৱা নাই, এক চেম বালিৰ মোটামুটি মানে 90% খৰচ হৈছে, 10% ৰৈছে তাৰমানে অনলি 10% ৰৈছে, 90% খৰচ হৈছে। তেওঁ এক চেমে ধৰিলোঁ, এক চেম ধৰিলে বস্তুটো কি হয় 800 টকা। তাৰপাছত এতিয়া আমি আহিলে চিমেণ্টৰ মানে চিন বেগ মানে চিন বেগৰ প্লাছ লাগছি, প্লাছ লাগলেও মানে চিন বেগ ধৰিলোঁ আৰু চিন বেগ চিমত মানে যিহেতু কি কয় 480 টকাকৈ লয় আমাৰ ফালে, আমাৰ 480 টকাকৈ ল'লে আমাৰ কি হ'ল 1340 টকা আমাৰ চিমেণ্টত গুচি গৈছে। তাৰপৰা টকা হাজিৰা মানে যিহেতু দুটা মিস্ত্ৰী 500 টকাকৈ এটাৰ 500 টকা দুটাৰ 1000 টকা আৰু প্লাছ মানে যোগালি 400 টকা হ'লে টোটেল গ'ল 1800 টকা হ'ল। 1800 টকা হ'লে যেতিয়া খাৱা লোৱাটো মানে যেতিয়া আমি খাম সিহঁতৰ কাৰণে শুৱাইছোঁ, সেইকাৰণে খাৱা লোৱাত বাৰু বেছি ধৰা নাই, খাৱাটো ধৰা নাই আৰু খাৱাটো ধৰা নাই, খাৱা লোৱাত নধৰি কেনে এতিয়া আমি টোটেলত এতিয়া যোগ কৰিব লাগিব টোটেল কিমান হ'ল তাৰমানে। মুঠ খৰচাত আহিল 800, 1300, 1800 মানে হৈ কেনে মানে 3940 টকা হৈছে। আৰু 500 টকা বেছিকৈ ধৰিছোঁ, 500 টকা কিয় ধৰিছোঁ জানে নাই, এই যেনেকুৱা যদি মানে যেতিয়া ইটাটো মানে যেতিয়া ৱালত লেতেৰা হৈ থাকে, যেতিয়া তাক ইটাটো মুচি দিব লগা হ'লে তাত ব্ৰাছ একপাত আনিব লাগে, সেনেকৈ যদি অন্য খৰচা খাৱা লোৱা মিলি ধৰি ললোঁ 500 টকা এটা ধৰি ল'লোঁ, তেতিয়াহ'লে 4440 টকা এটা মানে সেইখন ৱালত মানে কমপ্লিট হৈছে। যিহেতু আজিকালি চব বস্তুৰে মানে দাম বাঢ়ছি, চিমেণ্টৰ মানে 500 টকাই মোটামুটি বা আৰু চব বস্তুৰে দাম বাঢ়ছি, চব বালুৰ দাম বাঢ়ছি, চিমেণ্টৰ দাম বাঢ়ছি, চব বস্তুৰ দাম বাঢ়াৰ কাৰণে এনেকুৱা এটা ঘৰ বনাব লাগিলে হাজাৰবাৰ চিন্তা কৰিব লগা হয়। যিয়ে নহওক মানে মই বস্তুটো দেখুৱাই দিলোঁ, আৰু ভিডিঅ'টো কেনে লাগিছে আপোনাৰ চাই কেনে লাগিছে কমেণ্ট কৰি ক'ব, আৰু যদি ভাল লাগিছে সকলোৱে শ্বেয়াৰ কৰি দিব, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' নেক্সট পাবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, সেয়া আৰু।